আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে লাইলাতুল কদৰৰ নামাজৰ নিয়তটো আৰবিত আৰু অসমীয়াত কেনেদৰে কৰিব, আৰু লাইলাতুল কদৰৰ নামাজটো আপুনি কি সূৰাৰে পঢ়িব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, যিসকল লোকে লাইলাতুল কদৰৰ নামাজৰ নিয়তটো আৰবিত ক'ব বিচাৰে তেওঁলোকে কেনেদৰে ক'ব। نويت أن أصلي لله تعالى ركعتي صلاة ليلة القدر متوجها إلى جهة الكعبة الشريفة الله أكبر। আৰু যিসকল লোকৰ আৰবিত নিয়ত কৰিলে খেলি মেলি হয় তেওঁলোকে অসমীয়াতে ক'ব, হে আল্লাহ, মই কাবা শ্বৰীফ মুৱা হৈ 2 ৰাকাত সবে কদৰৰ নামাজ পঢ়িম বুলি নিয়ত কৰিছোঁ। এইটোৱে হৈছে একেবাৰে সহজ আৰু শুদ্ধ নিয়ত। এই নামাজৰ সময় ইশাৰ নামাজ আৰু তাৰাৱীৰ নামাজ সমাপ্তিৰ পিছৰ পৰা সবে চাদিক পৰ্যন্ত থাকে। সবে কদৰৰ নামাজটো সূৰা ফাতিহাৰ লগত আয়াতুল কুৰচি আৰু সূৰা কদৰ আদি পঢ়া উত্তম। আৰু আপুনি যদি এই সূৰা নাজানে তেনেহ'লে দৈনিক যি সূৰাৰে 5 ওয়াক্ত নামাজ পঢ়ে সেই সূৰা দি পঢ়িব পাৰিব। এই নামাজটো হৈছে নফল নামাজ। ইয়াক 2 ৰাকাতকৈ আপুনি পঢ়িব। আপুনি যদি বেলেগ ইবাদত নকৰে তেন্তে 12 ৰাকাততকৈও অধিক এই নামাজ পঢ়িব পাৰে। যিমান পাৰে বেছিকৈ তওবা ইস্তেগফাৰ কৰিব, নিজৰ লগত সকলোৰে কাৰণে দোৱা কৰিব। ইছলাম প্ৰচাৰৰ অৰ্থে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।